মৰ্নিং এভৰিৱান আজি মই মিনি ব্লগটা এনেকৈ ষ্টাৰ্ট কৰি যেহেতু মনচনবোৰ বহুত বেয়া অলপ টেনচনো হৈ আছে তথাপিতো ভাবিলোঁ এটা মিনি ব্লগ ষ্টাৰ্ট কৰোঁ চ' আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিছোঁ আজি মই ৰাতিপুৱাই উঠি পুৰি বনালোঁ মানে মই আমাৰ ছাইডতে খুৰা দুজন থাকে মই আপোনালোকক দেখুৱাম চ' খুৰা কেইজনে যিহেতু নিজে গোটেইখিনি কাম বন কৰি পেলাই ভাত ৰান্ধি খায় তো চান্সো নাপাওঁ তেনেকৈ চাহ তাহ দিবৰ কাৰণে আজি চান্স পালোঁ ৰাতিপুৱা সোনকালে উঠি তো তেখেতলোকৰ কাৰণে মই চাহ বনালোঁ দিবৰ কাৰণে এই খুৰাকেইজন দেখিছেনে মোৰ কাৰণে এখেতলোক হৈছে লাইফৰ ৰিয়েল হিৰো যি ইমানখিনি কষ্ট কৰি পেলাই ভাত খাইছে চ' এয়া চাহ দিলোঁ আৰু এইফালে মোৰ চব্জি কেইটামানো আছিলে ঘৰৰ পৰা আনি থোৱা তো চব্জি দিলোঁ দি মেলি হৈ গ'ল 9টা 20ত মই ডিলাৰ আহিলোঁ যিহেতু মই ফাৰ্ষ্টতে ডিলাৰ আহি সদায় ধূপ লগাই লওঁ মোৰ কাম কৰা জেগাডোখৰত চ' এনেকৈ কৰি মই ধূপ লগাই ল'লোঁ আৰু আজি অলপ মোক গেট আপটো বেলেগ দেখিছে ন তো কাৰণো আছে ইয়াত এনেকৈ কৰি মই আজি একেবাৰে চেলৱাৰ পিন্ধি আহিছোঁ চ' আপোনালোককো অকণমান দেখাই দিলোঁ এনেকৈ কৰি ভিডিঅ' কৰি থাকোঁতে দেখিছেনে এইফালৰ পৰা প্ৰভাত দা আৰু তৌচিফ দা আহি পেলাই মোৰ ব্লগত কি কৰি আছে কমেডি ভালো লাগে বাৰু চ' দুপৰীয়া লাঞ্চ কৰিবলৈ ঘৰ নগ'লোঁ চ' এনেকৈ আনি পেলাই কিবা এটা খালোঁহি আহি পেলাই আৰু এইফালে মমিহঁতৰ ঘৰত বাৰ্থডে আছিলে যিহেতু ভতিজাকৰ চ' সেইকাৰণে আমি এনেকৈ মই আজি সাজি কাচি আহিছিলোঁ চ' এয়া বাৰ্থডে পালোঁহি চাহ খালোঁহি খাই পেলাই আচলতে এইটো ভতিজাকটো মমিৰ ভতিজাক হয় ইয়াৰ বাৰ্থডে আছিলে চ' এগেইন হেপী বাৰ্থডে আৰু আমি এনেকৈ কৰি আমাক খানা খাবলৈ দিলে চ' আমি খানা খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ আৰু আমি খানা খাই হোৱাৰ পাছতে আমাৰ দাদাকেইজন আহিলে তো দাদাহঁতক মমিয়ে ফ্লেছ চব দিছে তো ভাবিছোঁ আজি মই মিনি ব্লগটো এনেকৈ কৰি সামৰণি মাৰি দিওঁ অ'কে বাই বাই সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব অ'কে গুড নাইট বাই বাই